ডিব্ৰুগড়ৰ শান্তিপাৰা বাছবাৰীত মহিলাৰ ৰহস্যজনক আত্মহত্যা। স্বামীৰ পৰিয়ালে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। দুই সন্তানৰ মাতৃ অমা চৰকাৰে ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইটো মই ডাইৰেক্ট ক'ব নোৱাৰো এই হত্যা নাকি নিজে সুইচাইড কৰিছে। নিজেও যদি সুইচাইড কৰে কিবাটো ঘৰৰ অসুবিধাৰ কাৰণে বা টৰ্চাৰ হৈ আছিলে, এইবিলাক তদন্ত হ'ব লাগে। পৰিয়ালৰ অভিযোগ, স্বামী টপ্পু চৰকাৰে নিৰ্যাতন উৎপীড়ন চলোৱাৰ বাবেহে আত্মহত্যাৰ দৰে পাঠ বাছি ল'লে অমা চৰকাৰ নামৰ মহিলাগৰাকীয়ে। যোৱা 15 বছৰ এটা সংসাৰ কৰিছে, 18 মাহ ল'ৰা এটা আছে, তেখেতে ফটককে মৰিব নোৱাৰে। আমি জানো বাইদেৱে কৈছে যে কেতিয়াবা কেতিয়াবা আমি সুধো নহয় ফোন কৰিলে, যদি কান্দে নহয় এটা মানুহৰ ভাকুটো অলপ গলটো ডিঙি থাকে। কি কাৰণে আমি জানো যে তেখেতে নিৰ্যাতন কৰে, মানসিক নিৰ্যাতন কৰে। ইয়াৰ উপৰিও চিপ লৈ আত্মহত্যা কৰাৰ পাছতো আৰক্ষী তথা দণ্ডাধীশক নজনোৱাকৈ পত্নীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাতহে সন্দেহ উপজে সকলোৰে। সুইচাইড কৰিছে, ইয়াক একচুৱেলি পুলিচো মাতা নাই। একচুৱেলি সুইচাইড কৰিলে ফেনত লটকাই তেখেতে পুলিচ মাতিব লাগে, পুলিচ দি পেলাই এইটো খুলিব লাগে। তেখেতে নিজে খুলিলে, নিজে খুলি পেলাই আসাম মেডিকেল কলেজ লৈ গ'লে, তাত ডক্টৰে ক'লে ঢুকালে। এইটোৱে মেইন কথা হ'ল। জুইচাইড যদি কৰিছে, তেওঁলোকৰ মাকৰ ঘৰৰ মানুহ মাতি মেলি বা হেৰি নি তাৰপিছত শ্মশানলৈ নিব লাগিছিলে। আমিও বেংগলী মানুহৰ নীতি নিয়ম দেখিছোঁ জানো, সেন্দুৰ দিয়ে কিবা কৰে, গোটেই মুখখনত সেন্দুৰ দি নথয়। তেওঁলোকে এনেকুৱা হৈছে মৃতকৰ নাক ফুলি কাণ ফুলি এইবোৰ চব হেৰি কৰিবলৈ পাহৰিলে, তাত শ্মশানলৈকে নিয়া ফটো পাইছোঁ। এই কাৰণবোৰ সদায় তেওঁলোকে তেওঁক মানে হত্যা কৰিছে বুলি আমি সন্দেহ কৰিছোঁ। আজি স্থানীয় মহিলা সংগঠনে স্থানীয় ৰাইজৰ সহযোগত মহিলাগৰাকীৰ মৃত্যুৰ তদন্ত বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ঘৰৰ মানুহে কৈছে যে তেওঁক ভিখাৰী 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 ছোৱালী বুলি তেওঁক কোৱা হয়। এতিয়া তেওঁৰ দুখ হৈছে যে তেওঁ ভিখাৰী হোৱাৰ কাৰণে, দুখীয়া হোৱাৰ কাৰণে, আৰু তেওঁৰ কাৰণে আমি জনামতে যি গম পাইছোঁ, তেওঁ কোনো অন্য নাৰীৰ লগতো তেওঁৰ সম্পৰ্ক হৈছে। পুনঃ পৰিয়ালৰ লোকে আগবঢ়োৱা মন্তব্য। 27 তাৰিখ ৰাতি মোক ফোন কৰিলে এই টপ্পু চৰকাৰ, ফোন কৰি মোক ক'লে তোমাৰ ভাগ্নী এনেকৈ আমি 4-5 জনলৈ মদ খাই আছোঁ, তোমাৰ ভাগ্নীয়ে চুপি চুপি মাৰি চাই আছে। তাৰপিছত ক'লে এজনী মাইকী মানুহ ইয়াত কাম কৰে, সি ৰুমটোত আছিলে, লাইটটো অফ হৈ গৈছে, লাইন গুচি গৈছিলে। তেতিয়া সি ক'লে, টপ্পু চৰকাৰে ক'লে তুমি গৈ ওপৰত বহাগে। গৈ ছোৱালী মাইকী মানুহজন ওপৰত বহিলে। তাৰপিছত সি মাল পূৰা খাই ল'লে নহয় নেচাত। আহি ভাগ্নীক কৈছে, তই মাইকী মানুহজন কেলৈ ঘৰত সোমোৱা নাই? এইবোৰ মানুহ মোৰ ওচৰত কাম কৰে, তই মোৰ ৰুমত সোমোৱা নাই? সেইবোৰ কৈ তাৰপিছত কয় ছোট লগৰ বাচ্চা এইবোৰ ধুনীয়া বেয়া বেয়াকৈ গালি পাৰিছে। গৰীবৰ বাচ্চা চালত আহিছ, ভিকাৰীৰ বাচ্চা, এনেকৈ মা কৈ তোৰ মা ভিকাৰী, দেউতা ভিকাৰী। কৈছে মই বোলে পাগল হৈ গৈছোঁ, মই আজি তাক মাৰি পেলাম। তাৰপিছত মই ক'লোঁ এনেকৈ নকৰি তুমি ভাত চাত খোৱা, নিজে ঠাণ্ডা হোৱা। তো মই ৰাতিপুৱা মোৰ ভাগ্নীক ফোন মাৰিছোঁ, চুইচ অফ। ৰাতিপুৱা খবৰ আহিলে যে মোৰ ভাগ্নী চুইচাইড কৰিছে। ইফালে স্বামী টপ্পু চৰকাৰে ঘটনা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে এইদৰে। মই যদিও নিৰ্যাতন কৰিলোহেঁতেন, সিটো কেতিয়াবা তাৰ ফেমিলিক ক'ব পাৰিলেহেঁতেন না। আজি 15-16 বছৰ ধৰি ইমান ধুনীয়া সংসাৰ পাতি আছোঁ, বেছি দিন হোৱাও নাই, আমি সিহঁতৰ ঘৰৰ পৰাই আহিছোঁ, বেছি দিন হোৱাও নাই। সিটো কিবা না কিবা তাক ফেমিলিক জনাব পাৰিলেহেঁতেন না। আপুনি কি ভাবে কিয় আত্মহত্যা কৰিলে? তাৰ খং বহুত আছিলে, কিবা কিবি সৰু সৰু কথা তাৰ বিৰাট খং আছিলে, একদম সৰু সৰু কথা, মানে খং আপুনি মানে চাব নোৱাৰে। মই কেতিয়াবা ইমান খং কৰি মই একো নকৰোঁ, চিধা ঘৰৰ পৰা ওলাই যাওঁ। আপুনি কি ভাবে কিয় আত্মহত্যা? খঙৰ কাৰণে কৰিলে? এইটো তাৰ একচুৱেলি সি মানে খঙৰ কাৰণে কৰিছে, নহ'লে মোৰ লগত কোনো কাজিয়া ঝগৰা একো হোৱা নাছিলে এইকেইদিন।